কৰিছে। মন কৰক, ফোন কৰা মানুহজনলৈ যেন জিঅ'ই দিয়া সুবিধাৰ সঠিক প্ৰয়োগহে কৰিছে তেওঁ, কিন্তু নহয়, জিঅ'ই কম পইচাত অধিক সুবিধা দিয়াৰ বাবে তেওঁ এইদৰে য'তে ত'তে ফোনত লাগি থাকি পইচা বসুল কৰিছে বুলি নাভাবিব, নতুবা দিনটো ফোনত লাগি থকা বেকাৰ ল'ৰা বুলি ভাবিও ভুল নকৰিব। আচলতে তেওঁ পলাইছে। তেওঁ কাঠপাৰা গাঁও পঞ্চায়তৰ একাউণ্টেণ্ট। সাংবাদিক অহাৰ খবৰ পাই এইদৰে মৰাপাট খেতিয়েদি পলায়ন কৰিছে তেওঁ। কাঠপাৰা পঞ্চায়তৰ একাউণ্টেণ্ট হয় তেওঁ। পঞ্চায়তলৈ অহা হিতাধিকাৰীৰ পৰা ধন বিচৰা বুলি খবৰ পাই সাংবাদিকৰ দল উপস্থিত হোৱাত এইদৰে ডিজিটেল নাটকৰ ভাও ধৰি পলাইছে একাউণ্টেণ্ট আব্দুৰ ৰৌফ। মানুহ সঁচাই বুদ্ধিমান দেই। এইজন একাউণ্টেণ্ট আম্বানীতকৈও অধিক বুদ্ধিমান। থুলমূলকৈ এতিয়া কাহিনীটো শুনক। লাওখোৱা উন্নয়ন খণ্ডৰ কাঠপাৰা পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ জিঅ' টেগ আৰু ঘৰ নিদিয়াৰ নামত একাউণ্টেণ্ট আব্দুৰ ৰৌফে হিতাধিকাৰীৰ পৰা ১,০০০ টকাকৈ লোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে। সম্পূৰ্ণ বিনামূলীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত টকা লোৱাৰ সময়ত সাংবাদিক উপস্থিত হোৱাত এইদৰে মৰাপাট খেতিয়েদি পলায়ন কৰে দুৰ্নীতি পৰায়ণ একাউণ্টেণ্ট আব্দুৰ ৰৌফ। ৰাইজে পঞ্চায়তৰ একাউণ্টেণ্টে কৰা দুৰ্নীতিৰ এক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আজি চৰকাৰী আঁচনিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গড় চৰকাৰে প্ৰতিজন দুখীয়া দৰিদ্ৰ নিচলা যিসকল মানুহৰ ঘৰ নাই তেওঁলোকক ঘৰ প্ৰদান কৰিছে আৰু ইয়াত কাঠপাৰা গাঁও পঞ্চায়তৰ একাউণ্টেণ্ট তেখেতৰ বিভিন্ন অভিযোগ মানুহে আমাৰ ওচৰত দিছে। আজি হাতে কামে তেখেতক আমি ধৰা পৰিছে। তেখেতে পইচা লোৱা অৱস্থাত ধৰা পৰাৰ পিছত দৌৰি আজি পলাই পত্ৰম দিছে। এই আব্দুৰ ৰৌফ নামৰ যিজন একাউণ্টেণ্ট সঁচাকেই তেওঁ দুৰ্নীতিপৰায়ণ আৰু আজি চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ তেখেতৰ এই দুৰ্নীতি নিৰ্মূল হ'ব লাগে আৰু দৰিদ্ৰ জনসাধাৰণে বিনা পইচাত চৰকাৰী এই আঁচনিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি আঁচনি ইয়াৰ সম্পূৰ্ণ বিনা পইচাত পাব লাগে। ইয়াত যাতে এই দুৰ্নীতিকাৰী বিষয়াজনক অতি শীঘ্ৰে চৰকাৰে কিবা বিহিত ব্যৱস্থা লয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তেখেতে টকা খুজিছে যে তাৰপিছত আপোনালোকে কি জনাব বিচাৰে, চৰকাৰ বা প্ৰশাসনক কি দাবী জনাব? বিভিন্ন সময়ত আমি শুনা পাই আহিছিলো যে এই একাউণ্টেণ্টজনে ৰাতি আহি মানুহৰ ঘৰত মাছে মাংসে খাই ঘৰত বহি টকাৰ লেনদেন কৰে আমি শুনা পাইছিলো, কিন্তু আজি আমি তেখেতৰ এই অভিযোগবিলাক বাস্তৱ প্ৰমাণিত কৰিবৰ কাৰণে আজি ওলাই আহিছো আৰু ওলাই আহি তেখেতক পইচা লোৱাত দুই ঠাইত হাতে আমি ধৰিছো আৰু সংবাদ মাধ্যমৰ বিষয়বোৰ যেতিয়া আপোনালোকক অৱগত কৰিছো আপোনালোকক দেখি পলাই পত্ৰম দিছে নিশ্চয় আপোনালোকে এইটো ভিডিঅ'ত দেখাব। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছো যে যাতে আমাৰ দৰিদ্ৰ জনতাই কোনো ধৰণৰ উৎকোচ নিদিয়াকেই এই চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে আৰু এই দুৰ্নীতিকাৰী বিষয়াজনক অতি শীঘ্ৰে নিলম্বন কৰি আৰু উচিত শাস্তি বিহে তাৰ কাৰণে দাবী উত্থাপন। পঞ্চায়তখনৰ নাম কাঠপাৰা গাঁও পঞ্চায়ত। তেখেত কি হয়? পঞ্চায়তৰ একাউণ্টেণ্ট হয়, তেখেতৰ নাম আব্দুৰ ৰৌফ। মৰাপাট খেতিৰ মাজেদি এই দৌৰি পলায়ন কৰিছে। যে এই দুৰ্নীতি পৰায়ণ এই একাউণ্টেণ্টজন বিহিত ব্যৱস্থা কৰিব লাগে আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমাৰ এই দুখীয়া নিচলা ৰাইজে বিনা পইচাত ইয়াৰ সুযোগখিনি পাব লাগে। গতিকে আমাৰ চৰকাৰ ইয়াৰ তদন্ত কৰি উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰে যেন। এয়া আমাৰ এই ঘৰৰ জিঅ' টেকৰ নামত পইচা লৈছে আৰু গড় যদি ক'ৰবাত দিছে তাৰ পৰা 10,000কৈ টকা এওঁ খুজিছে। যোনে টকা দিছে তেওঁৰহে গড়খিনি হৈছে আৰু জিঅ' টেক কৰিলেই তাত পইচা। গতিকে আমাৰ যদি সোধা হয় সচেতন ৰাইজসকলক লগত লৈ যাব, তেতিয়া আমাৰ এই একাউণ্টেণ্টে যে কয় যে নহয় আমাৰ অৰ্ডাৰ আছে ৱাৰ্ড মেম্বাৰজনক লৈ যাব লাগে। তাৰ কাৰণটো হ'ল এই ৱাৰ্ড মেম্বাৰজনক লৈ গ'লে ই অকল চান্দাটো পইচাখিনি কালেকশ্যন কৰিব পাৰে, সেই মানুহখিনি লগত নাযায়। চোৰৰ নিচিনা আহি পেলাই এই ক'ৰবাত সোমাই পেলাই ইয়াত পইচা কেনেকৈ সংগ্ৰহ কৰিব পৰা যায় সেইটো উদ্দেশ্য লৈ পেলাই ই সোমায়। আৰু আমাৰ
ইমান দিন হোৱাত কাঠপুৰা পঞ্চায়তৰ জিঅ'টেক বহুতখিনি পিছুৱাই আছে। গতিকে আমি চৰকাৰক এইটো অনুৰোধ কৰিম এই একাউণ্টেণ্টজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰে যেন।